বংশীৰ নিচানত গোপীকুল বাউলি কৰা মই কৃষ্ণ। আজিকালি মানে প্ৰায় ভাৱে কৈ থাকে দেই, কিবা কাৰণে শুনি নাপাওঁ হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোকে পুনৰ নতুন এটা ব্লগ ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। বাকী এই বহুদিন যিহেতু ব্লগ বনোৱা নাই, ভাবিলোঁ আজি এটা ব্লগ বনাম আৰু আপোনালোকক দেখাম। মানে সেয়াই আৰু মই এতিয়া ক'ত আছোঁ দেখাইছোঁ ৰ'ব। আমাৰ ঘৰৰ পিছফালে এইখন চ'লাৰ পেড হয়, মানে এইটো পানী পাম্প হয়, খেতিৰ কাৰণে বহুৱাই থোৱা আছে। আৰু এইটো আমাৰ ঘৰৰ পিছফালেদি দেখিছে, এইটো মথাউৰি গৈছে। বাকী মোৰ মানে যিখিনি ফ্ৰেণ্ড আছে তেওঁলোকে গম পায়। আৰু মোলৈ যদি কোনোবাই ফোন চোন কৰে ন, ইয়াত মানে ওচৰতে টাৱাৰ এটা আছে দেই, নেটৱৰ্কৰ জিঅ'। ইয়াতে কাৰেণ্ট কি কয় এইটো হেৰি আছে ন, নেটৱৰ্ক বহুত ভাল হয়। মোলৈ ফোন চোন আহিলে মানে মই এইকণ জেগালৈকে দৌৰি আহোঁ, মানে ৰৈও ভাল লাগে। সেইটো কাৰণে ভাবিলোঁ আজি এইটো জেগাৰ পৰাই ব্লগটো বনাই ষ্টাৰ্ট কৰোঁ। বাকী যিহেতু বহুত দিন ব্লগ বনোৱা নাই, আজি অকণমান দূৰ জেগাত ভাওনা কৰিবলৈ যাম। সেইটো কাৰণে ভাবিলোঁ ব্লগটো বনাম। আৰু সকলোৱেতো কৈয়ে থাকে মোক কোনো এটা কি কাৰণে ব্লগ বনোৱা নাই, গতিকে এতিয়াৰ পৰা ব্লগসমূহ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। বাকী মোৰ একদম পূৰা চৰ্দি লাগি আছে। সেয়াই আৰু কি আছিলে সেয়াই আৰু মোৰ আজি ভাওনা আছে লখিমপুৰত, লখিমপুৰ লীলাবাৰীত। বেনাৰখন মই ইয়াতে লগাই দিছোঁ, আপোনালোকে দেখিছে চাগে। আৰু আজি ভাওনা কৰিম। মোৰ অতিকৈ এখন মানে প্ৰিয় মানে একদম ফেভৰেট নাটক আৰু গান্ধাৰী কৃষ্ণ দৰ্শন। আৰু এইভাগ নাটকৰ লগত মোৰ বহুখিনি আৱেগ জড়িত হৈ আছে। কাৰণ মই যিমানবাৰ সদৌ অসম ভাওনা প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ, আটাইতকৈ বেছি এইভাগ নাটক কৰিয়েই মানে আপোনালোকৰ আশীৰ্বাদত পাবলৈ সক্ষম হৈছিলোঁ। আৰু এই বছৰতো মই 2খন প্ৰতিযোগিতা কৰিছিলোঁ। এখন দেওপানী কাৰ্বি আংলঙত হৈছিলে, দেওপানী সদৌ অসম ভাওনা প্ৰতিযোগিতা, আৰু উৰিয়াম ঘাট সদৌ অসম ভাওনা প্ৰতিযোগিতা। তাতো মই এইভাগ নাটকেই কৰিছিলোঁ। আচলতে মই গান্ধাৰী কৃষ্ণ দৰ্শন বুলি কোৱা নাছিলোঁ, শকনিৰ প্ৰতিশোধ বুলি আমি কৰোঁ। আৰু যিসকলে জানে গম পায় 2খন নাটকে একেই হয়, মাত্ৰ এটা চিনৰ ইফাল সিফাল। গতিকে এইবছৰ সেই 2খন প্ৰতিযোগিতাতে মই শ্ৰেষ্ঠ ভগৱান চৰিত্ৰৰ সন্মান লাভ কৰিছিলোঁ। গতিকে যিহেতু প্ৰতিযোগিতা কৰি থাকোঁ, এনেকৈ প্ৰদৰ্শনী ভাওনা কৰি থাকোঁ, গতিকে এইভাগ নাটকৰ লগত মোৰ মানে এটা বেলেগ এটা আৱেগ জড়িত হৈ আছে। আৰু মই বুলিয়ে নহয়, অৱশ্যে আমাৰ ভাওনা কৰা প্ৰায়খিনি অভিনেতাৰে এইখন এখন অতিকৈ প্ৰিয় নাটক। গতিকে আজি কৰি ভাল লাগিব, ব্লগটো ভাল লাগিব। আৰু সেইটো কাৰণে বহুত দিনৰ পিছত যিহেতু ব্লগটো আৰম্ভ কৰিছোঁ, এখন প্ৰিয় নাটকৰ যোগেদিয়ে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু গতিকে এতিয়া লখিমপুৰতে লগ হওঁ আৰু ন, ব'লক তাৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰিম। চলো। আৰু বন্ধুসকল চাওকচোন, আৰু অলপ দূৰ গৈ পোৱাহেঁতেনে আমি ফেৰী ঘাটেই পালোহেঁতেন, কিন্তু তাৰ আগতে ইমান এটা আল্টিমেট ভিউ দেখা পালোঁ। গতিকে মোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ। ইমান জাক ম'হ একেলগে দেখিছোঁ, বা সঁচাকৈ কোনোবা এখিনিত মানে যান্ত্ৰিকতাৰ পৰা বহুত আঁতৰলৈ গুচি গ'লোঁ। ইমান ধুনীয়া জেগা থাকোঁতে কিয় আমি দূৰলৈ ফুৰিবলৈ যাব লাগে? মাজুলী এইবিলাক একেবাৰে দাঁতিকাষৰীয়া অঞ্চল, কোনোবা যদি আহে প্লিজ আহিব, ইমান ধুনীয়া। বাকী বন্ধুসকল ফাইনেলি আহি পাই গ'লোহি খাবলো ঘাট। মানে ইমানেই বাইক চলাবলগীয়া হৈছে, গোটেই ধূলি এইবোৰ চাওক, চাৰিওফালে অকল ধূলি। মানে আহি মাথা একদম বেয়া হৈ গৈছে, কৈছোঁ নহয়। কিন্তু বাকী জাৰ্ণিটো ভাল হ'ব নিচিনা লাগিছে বাৰু, তাকে কি হয় আৰু। বহুত দিন মানে প্ৰায় 2 মাহমানৰ পিছত আহিছোঁ। ঘাটটো মানে চিফ্ট হৈ গুচি গ'ল, পানী শুকাই যায় ন, সেইটো কাৰণে। আৰু মোৰ লগত আহিছে ইয়াত নিতুল দা, এখেতে বাঁহী বজাব আজি। বাকী কওক, কি খবৰ? কি ক'ম আৰু, ধুনীয়া, ভাল ন? ভাল। আগতে এইটো চাইডে অহা নাই ন আপুনি? এই চাইডে অহা নাই, এই চাইডে এইবাৰ প্ৰথম আহিছোঁ। তাকে বাকী চাই থাকিব ভিডিঅ'টো, এতিয়া এইকণৰ পৰা বনাই যাম আৰু এইফালে দেখিছে আমাৰ ফেৰী আহি গ'ল। গতিকে বাইকখন উঠাই পেলাই পাৰ হৈ দিব পাৰিম। আৰু আগৰ নিচিনাকৈ মানে এপাক ঘূৰিবগৈ নালাগে, যিহেতু নদীখন শুকাই গ'ল। আপোনালোকে দেখিছে অকণমান ডিষ্টেঞ্চ আছে, আৰু সেইকণ পাৰ হৈ গ'লে হৈ যাব। আৰু বন্ধুসকল চাওক, ভাওনা কৰিবলৈ আহিব আচৰিত বস্তু এটা আজি দেখি গ'লোঁ লাইফত। মানুহ এজন পানীত পৰি আছে, দেখিছে নেকি আপোনালোকে? ৰাম, কেনেকৈ বাচিলে হয় দেই, প্ৰভু কৃষ্ণ। এইফালে ফেৰী গৈছে, ফেৰীখন গৈছে, বাচিলে হ'ল দেই। কোনো মানুহ চাগে গা পা ধুবলৈ আহিছিলে দেই।
একো এটা কৰিবলৈও আমাৰ একো নাই ন, কেনেকৈ কৰিম। ইফালে ভাওনালৈ দেৰি হৈছে। আপোনালোকে যাতে এনেকৈ নদীৰ কিনাৰলৈ গা পা ধুবলৈ নাযায় দেই। যিসকলে ভিডিঅ' চাই আছে তেওঁলোকক কৈছোঁ। গৈছে বাচিলে ফাইনেলি। থেংকছ গড। বাকী বন্ধুসকল ফাইনেলি পাই গ'লোহি বাৰু ভাওনা ঘৰ। আৰু এতিয়া মই সেউকী ঘৰতে আছোঁ, অকণমান ৰেষ্ট কৰি ল'লোঁ। আৰু কি ক'ম আৰু গম পাইছে কিমান মানে দূৰ আৰু গোটেই বালি গোটেই একদম ইমানেই দূৰ। আৰু এতিয়া আমাৰ লগত আছে আজি ভাওনাৰ ভাৱৰীয়াসকল। মোৰ ভাগৰ একদম বহুত ভাল ফ্ৰেণ্ড, গুড ফ্ৰেণ্ড। এইটো আমাৰ ৰিয়ান ভাইটি। তোমাৰ খবৰ ৰিয়ান, কি খবৰ? একদম বহুত ভাল, তোমাৰ ভাল? ভাল। আজি কি কৰিবা? আজি মই গান্ধাৰী কৰিম। গান্ধাৰী? আজি আনকালি বেলেগ এটা ৰূপত আজি মানে অকণ বেলেগকে দেখিবা মানে। কিন্তু এইটো বহুত ভাল সূত্ৰধাৰী মানে আছে হয় নাই? ই মানে ভাল সূত্ৰ আছে। আজি ময়ো ইয়াক ফাৰ্ষ্টে লগ মানে মহিলা চৰিত্ৰ কৰোঁতে হয় নাই? আজি প্ৰথম। বাকী আৰু এইফালে আছে, তোমাৰ নামটো কি আছিলে কৈ দিয়া? অভিজিত শইকীয়া। অভিজিত, ইয়াৰ কথাটো শুনিয়ে থাকোঁ বাৰু। ইমান ধুনীয়া দেখিছেনে ল'ৰাটো, ইমান মৰম লগা। তুমি কি কৰিবা আজি? মই আজি পদ্মা কৰিম। আৰু তুমি কি কৰিবা? মই চাবলৈ আহিছে। চাবলৈ আহিছে। আৰু তুমি? চাবলৈ আহিছা। তুমি? কুন্তি আৰু দুবৰি। আজি ডাবল নি? হাজিৰা ডাবল মানে। ঠিক আছে। বাকী আপোনালোকে চাই থাকিব, মই গৈ পেলাই মেকআপ ৰুমত মেকআপ কৰা হয় সকলোখিনি দেখাম। বাই বাই। আৰু যিহেতু সময় 7 বাজিলে আৰু মই মেকআপ কৰিবলৈ গুচি আহিলোঁ। এইফালে আমাৰ দাদাহঁতে মেকআপ আৰম্ভ কৰি দিছে। মইতো নিজে মেকআপ কৰিম বাৰু, গতিকে ময়ো লাহেকৈ ষ্টাৰ্ট কৰি লওঁ আৰু মেকআপটো। বাকী বন্ধুসকল মোৰ মেকআপ কৰি হ'ব আৰু কেনেকুৱা লাগিছে জনাব। বহুত দিনৰ পিছত আচলতে ব্লগ বনাইছোঁ এনেকৈ ভাওনা কৰিবলৈ আহি পেলাই, গতিকে সেয়াই আৰু। 2000 years later. আৰু এইফালে ময়ো ফুল্লি ড্ৰেছ মেকআপ কৰি সকলোখিনি সাজু হৈ ল'লোঁ। আৰু যিহেতু ভাওনা ষ্টাৰ্ট হৈছেই আৰু অলপ দেৰি পিছতে মই প্ৰৱেশ কৰিবলৈ যাম, গতিকে যিমান পাৰোঁ আপোনালোকক ভিডিঅ'সমূহ দেখাবলৈ চেষ্টা কৰিম। আৰু সেয়াই আৰু চাই থাকক। মাতৃ দৈবকীর গর্ভজাত মই যশোদার কোমল কোলার লালিত পালিত হই বৃন্দাবনের মাঝে মাঝে ধেনুসারি বংশের নিশানত গোপীকুল বাউলি করা মই কৃষ্ণ। এইবার পাইছিল নিমন্ত্রণময় ভারত যুদ্ধ। কৌরব পাণ্ডব উভয় পক্ষ চল করে কপট নিদ্রা পাণ্ডবরী পক্ষময় করিল গ্রহণ। এক অক্ষহীনী নারায়ণী সেনা দুর্যোধনের ইচ্ছা মতে গৌরবকময় করিল প্রদান। আৰু আনফালে মধ্যম পাণ্ডব অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হল ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰই ৰণ প্ৰাংগণ। ধৰ্মযুদ্ধৰ পৰিসমাপ্তিৰে আতৰাম মহাগ্লানি ভাৰতৰ পৰা। আৰু তাৰে নিমিত্তে অষ্টাদশ অক্ষৌহিণী সেনা হৈছে নিপাত। ভাৰতৰ প্ৰবল প্ৰতাপী মদক গৰ্বী ৰজা দুৰ্যোধনে শক্তিহীন ভাতৃহীন হৈ আজি গণিছে প্ৰমাদ। আৰু আনফালে
গুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ প্ৰহেলিকা প্ৰতিশোধ অনলৰে দগ্ধ শকুনিৰো জীৱন নাটৰ হব সমাপন এই সমৰত বাকী এফালে আমাৰ যুধিষ্ঠিৰ সাজু হৈ গ'ল এয়া সখা কেনেকুৱা লাগিছে ভাল লাগিছে নে ভয় লাগিছে নালাগা ন আৰু এইফালে কি যুদ্ধ যাত্ৰা কৰি চলে পাৰ্থ মহাবীৰহ যুদ্ধ যাত্ৰা কৰি চলে পাৰ্থ মহাবীৰহ সাৰথীৰ যদুপতি বীর সুরামণি স্বাম গ্রহে মূল রথ চক্র রাক্ষসী ভয় খন্তেক অপেক্ষা কর বিনারী ঘরের পক্ষ মুক্ত কর মই রথর চক্র মুক্ত করা অবিলম্বে অপেক্ষা করিল মই সাবধান ধনঞ্জয় কোনো ক্ষমা না মাধব তুমি নারায়ণ ও গতির গতি তুমি এনে নারায়ণ পতিত পাবন অর্থ সারথীর কথা শুনি বীর ধর্ম বিসর্জন নিদিব ফাল্গুনি ধর্ম কোন ধর্ম মতে কৌরব নরক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা তোমাকে ধাৰণী কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাহাৰে চলি পঞ্চ পাণ্ডৱ বনবাস জেল কালত কোন ধৰ্মমতে মত দিলা ধৰ্মী নিষ্ঠুৰ মতত কোন ধৰ্মমতে কৰ্ণ দুঃসাহসনে কেক স্পৰ্শ কৰোঁতে সতীৰ প্ৰকাশ্য ৰাজসভাত কাঠৰ পুতলা হৈ নিমাতে নিতালে বহি আছিলা তোমাকে ধৰ্মী কুরুক্ষেত্র ধর্মের ক্ষেত্র এই যে মহাপুণ্যতি যোৱা কৰ্ণ মহাধনুৰ্ধৰ হৰগত বাবা স্থান উচ্চ মনোহৰ বাকী বন্ধুসকল ফাইনেলি ভাওনা শেষ হ'ল আৰু দেখিছে এইবোৰ আঁতৰাই আছোঁ এতিয়া মেকআপ ৰিমুভ কৰিম আৰু এতিয়া আপোনালোকক বহুত দিনৰ পিছত মোৰ ভাগৰ একদম প্ৰিয় দাদা এজন আৰু বেলেগ মৰমৰ মানুহ শ্ৰীমন্ত ডিজিটেল চাউণ্ডৰ স্বত্বাধিকাৰী আমাৰ শ্ৰীমন্ত দাদা কি খবৰ কওক ভালে ভালে ইমান ধুনীয়া চাউণ্ড কেনেকৈ দিছে আজি এই নহয় আজিকালি মানে প্ৰায় ভাৱে গৈ থাকে দেই কিবা কাণে শুনি নাপাওঁ अरे कहना क्या चाहते हो আজি সেইকাৰণে চবকে ভালদৰে শুনুৱাই দিছে ভাল মানে বহুত বেছি ভাল চাউণ্ড দিছে মানে কাৰোবাক যদি চাউণ্ড লাগে ন লখিমপুৰ মাজুলী এফালে বা এনেকুৱা ক'ৰবাত গহপুৰ চাইডে আমাৰ ইজনক যোগাযোগ কৰিব নাম্বাৰটো কৈ দিয়কচোন দাদা 9577868593 মই এনেকৈ ধুনীয়াকৈ লিখি দিম নাম্বাৰটো এডিট কৰি পেলাই বাকী সদায় এনেকুৱা ভাল ভাল চাউণ্ড দি থাকক হয় নাই আমি সদায় ভালে দিব বিচাৰোঁ সদায় বহুত ভাল হৈছে আজি চাউণ্ডটো কি ক'ম কেতিয়াবা হৈ যায় মানে কিছুমান ব্লক জেগা হ'লে কিবা হ'লে অকণ কমি যায় এইবিলাক যান্ত্ৰিক এইবিলাক সমস্যা থাকিবই বাৰু কিন্তু আজি মই ঘৰৰ পৰাই ওচৰত আহিছোঁ একদম পূৰা ফালিম বুলি আপোনালোকে কি পাইছে নাজানো আৰু লখিমপুৰত মানে আৰু এইক্ষেত্ৰত মানে এটা নাম আছে যিসকল ভাৱৰীয়া মানে ব্লগটো চাই আছে আপোনালোকে গম পাবই
মানে এজন মানে ভাল চাউণ্ডৰ মালিক আৰু এখেত মানে কাকো মানে বেয়া মানে বিমুখ কৰি হেৰি নকৰে আৰু মানে বৰ ধুনীয়া চাউণ্ড দিয়ে আৰু সদায় এনেকৈ থাকক ন এতিয়া আৰু বাকী সেয়াই আৰু মই মেকআপ চেকআপ মোহাৰি লওঁ চাই থাকক বাকী বন্ধুসকল আজি ভিডিঅ'টো প্ৰায় সমাপ্ত কৰিবলগীয়া হৈছেগৈ আৰু এটা ক্লিপৰ পিছত মই ভিডিঅ'টো শেষ কৰি দিম আৰু মোৰ লগত আছে মোৰ একদম মানে বহুত মানে ভাল ফ্ৰেণ্ড হয় পৰাগ ভাল সিহঁতে ভাৰ্চিটাইল একদম গান গীতো মানে বহুত ধুনীয়া গায় আৰু বায়নো ভাল সুদক্ষ বায়ন সকলোৱে চিনি পাবই চাগে উত্তৰ পাৰৰ সকলোৱে পাৰক কিবা এটা কৈ দিয়া নমস্কাৰ আজি ভাওনা আছিলে আমাৰ গান্ধাৰী কৃষ্ণ দৰ্শন আৰু মুকুন্দ মানে মই বেলেগ নালাগে মোৰ নিজৰ ভাইটিৰ নিচিনা লাগে নিজৰ ঘৰৰ নিচিনা লাগে আৰু তাক মই এইফালে ভাওনা থাকিলে যেতিয়া মানে চব মিলিলে বাকী তোমাৰ খবৰ কোৱা মোৰ একদম বহুত ধুনীয়া আৰু মানে ই চাব দেই ইমান আজি 8 তাৰিখ ন আমাৰ শংকৰ অধিৱেশন হৈ আছে যিসকলে গম পায় আৰু আমাৰ 6 তাৰিখৰ পৰা অধিৱেশন হৈ আছে মই আজি ভাওনাখনৰ কাৰণে অধিৱেশন নগ'লো ল'ৰাই একদম পুৰা অধিৱেশনৰ একদম পুৰা মূল মণ্ডপত পুৰা গৈছে তাত গৈ কেনেকুৱা লাগিলে কোৱা একদম সুন্দৰ বহুত মানে আধ্যাত্মিকতা এটা বহুত ভাল লাগে ন একদম বহুত ধুনীয়া আৰু অহা বছৰ আমাৰ লখিমপুৰত হ'ব নহয় লখিমপুৰত অহা বছৰ মানে আমাৰ ঘৰত থাকিব আৰু দুদিন আৰু মোৰ ব্লগ যোনে চাইছে সিহঁতৰ ঘৰলৈ গুচি আহিব ইয়াক কামুৰিব আহি পেলাই বাকী তুমি ভালে থাকা পৰাগ ধন্যবাদ দেই বহুত ভাওনা একদম চাই থাকিব সদায় ধুনীয়া হৈ থাকা একদম বিন্দাছ এনেকে থাকা হাঁহি একদম বিন্দাছ দিয়া ভালে থাকা দেই আজি ভাওনা মোৰ ইমানতে সমাপ্ত হৈছে আৰু আজি মই ভাওনা কৰিছিলোঁ এইটো লীলাবাৰীত কৰিছিলোঁ তলৰ টিমটোৰ নাম কি আছিলে ত্ৰিনয়ন টিমটো হয় বগী নদীৰ ন বাকী কোৱা কেনেকুৱা লাগিলে বহুত ভাল লাগিলে তোমাক লগ ভাল পাই লাগিলে ন? ভাল লাগিলে তোমালোককো লগ পাই মোৰ বিৰাট ভাল লাগিলে ইউটিউবত দেখি থাকো সদায় ফেচবুকত পাই থাকো আজি এনেকে ওচৰৰ পৰা লগ পাই মানে বেছি ভাল আমাৰ তোমালোকক মোৰ বহুত ভাল লাগিলে দেই মানে ইমান মানে নতুন ল'ৰা মানে ইমান মানে তেওঁলোকৰ বহুত ভাল মানে ভাওনাত ভৱিষ্যত আছে সদায় এনেকৈ থাকি যোৱা বাকী জয়টো গুৰু সংস্কৃতি জয়টো অসমীয়া ভাওনা সংস্কৃতি জয় জুবিন দা বাই বাই ঠিক আছে